হেল্ল' বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল দেৱজিৎ শইকীয়া ব্লগছ। পুনৰবাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই যে দেখিছে কঁঠালৰ ফুটবোৰ, মই ঘৰৰ পৰা কঁঠাল এটা আনিছিলোঁ আৰু কঁঠালটো পকিলে। তো মই কঁঠালতকৈ কঁঠাল গুটিহে খাই বেছি ভাল পাওঁ। চ' মই কেনেকৈনো কঁঠাল গুটি পিটিকা বনাওঁ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে চাব পাৰিব। তো ষ্টাৰ্ট কৰোঁ। তো কঁঠাল গুটিখিনি মই ধুই ভাজি ল'লোঁ কেৰাহী এখনত, আৰু এইখিনি খুন্দি ল'লোঁ, গ্লাছ এটাত খুন্দি ল'লোঁ, আৰু এটা শুকান জলকীয়া মই পুৰি লৈছোঁ। শুকান জলকীয়া পুৰি ল'লে বহুত ভাল লাগে। আৰু কেঁচা পিঁয়াজ অলপ কাটি ল'লোঁ। তাৰপিছত আদা অকণমান মই ইয়াত দিম। তো আদা অলপ কাটি ল'লোঁ, কেঁচা পিঁয়াজ, আদা আৰু শুকান জলকীয়া, আৰু লগতে ইয়াত গোল নেমু এটুকুৰা যদি আপুনি চেপি দিয়ে তো আৰু সোৱাদ হয়। তো গোল নেমুৰ গোন্ধটোতো চবৰে ভাল লাগে। আৰু তো গোল নেমু অলপ চেপি দিলোঁ। তাৰপিছত এইটো যে ভাজিছিলোঁ মানে পুৰিছিলোঁ যিটো জলকীয়া, সেইটো অলপ মোহাৰি দিলোঁ। ইয়াৰ স্মেলটো খুব নাকত লাগে, খুব ভাল লাগে। আৰু লগত ইয়াত কেঁচা মিঠাতেল অকণমান ঢালি দিম মই। কেঁচা মিঠাতেল ঢালি দিলে আৰু বেছি সোৱাদ হ'ব, আৰু বেছি টেষ্টি হ'ব। তো ইয়াত আপুনি পৰিমাণৰ এটা জোখৰ অকণমান নিমখ অলপ মই ছটিয়াই ল'লোঁ। এয়া কেঁচা মিঠাতেল অলপ ঢালি দিছোঁ, আৰু কেঁচা মিঠাতেল ঢলাৰ পিছত মই এইখিনি গোটেইখিনি মিক্স কৰি দিম। আৰু এইটো ৰেচিপি খুব ভাল লাগে খাই। কঁঠাল গুটি ভাজি আপুনি খুন্দি এনেকৈ গোটেইখিনি মিক্স কৰি পিনি আৰু ভাতৰ লগত খাব, খুব ভাল লাগে। মই এই ৰেচিপিটো খুব ভাল পাওঁ। কঁঠালতকৈ মই কঁঠাল গুটি ভজা বহুত বেছি ভাল পাওঁ। তো আপোনালোকৰ এনেকৈ খাই ভাল লাগেনে? আৰু যদি এনেকৈ খাই ভাল লাগে আপোনালোকে কমেণ্ট বক্সত য়েছ বুলি ক'বচোন। এইটো মোৰ ৰেডি হৈ গ'ল ৰেচিপিটো। তো আজিলৈ বাই বাই।